গুড মৰ্ণিং ফ্ৰেণ্ডছ। ৰাতিপুৱাই মোবাইলটো ল'লোঁ আৰু ভিডিঅ' বনালোঁ। 6:30 বাজিছে, 6:30 বজাতে ৰ'দ দিলেই। আজিকালি অকণমান দেৰিলৈকে শুৱা হয়, কাৰণ মই যদি সোনকালে উঠোঁ, ছোৱালীও সোনকালে উঠে, সেইকাৰণে অলপ দেৰিলৈকে শুওঁ মই। আৰু এয়া যে দেখিছে, এইখিনি হৈছে মাতৃকান্তি ঘৰৰ বাৰীৰ পৰা ছিঙি আনিলোঁ, আৰু এইখিনি মই বইল কৰিম এতিয়া। আৰু এই দুটা যে দেখিছে গৰৈ মাছকেইটা পুৰি পিনে পিটিকা বনাম বুলি ভাবিছোঁ। আৰু গৰৈ মাছৰ লগত পিটিকা বনাবলৈ মই জলফাই দুটা বিচাৰি আনিলোঁগৈ, গছ তলত গৈ লোকৰ ঘৰৰ পৰা আনিছোঁগৈ। আৰু মানে গৰৈ মাছৰ পিটিকাৰ লগত যে টেঙা অকণমান এনেকৈ জলফাই পিটিকি দিলে খাই বহুত ভাল লাগে। আপোনালোকৰ বাৰু ভাল লাগে নে নালাগে নাজানো, মোৰ কিন্তু বহুত ভাল পাওঁ। মই পিটিকা খাই মই বহুত ভাল পাওঁ। আৰু মানে কি হয়, পুৰা মাছৰ পিটিকাখন খাই ভাল লাগে। আপোনালোকে বাৰু ভাল পায় নে নাপায়, মই কিন্তু ভাল পাওঁ। মোৰ একদম প্ৰিয় হয় গৰৈ মাছৰ পিটিকা এনেকৈ টেঙাৰ লগত। আৰু যে দেখিছে, এয়া ধনিয়া পাত আমাৰ ঘৰৰে হয়, মানে ঘৰৰ বহুত ছিটিয়াইছিলোঁ। কুকুৰাই মানে পাৰিবিলাক খুচৰি মুচৰি নাইকিয়া কৰি দিলে। অলপ চলপ আছিলে, তাকে বোলো উঘালি আনোগৈ। আৰু আদা অলপ কাটি থৈছোঁ, আদাখিনি দি দিম বুলি ভাবিছোঁ ইয়াতে। এয়া আৰু অকণমান ঘৰৰ খাটি মিঠাতেল দিম। ঘৰৰ হয়, ঘৰৰ আমাৰ মানে ইয়াত সৰিয়হ কৰে, কম কৰে। মই অকল পিটিকা খাবলৈ অলপমান থৈ দিছিলোঁ সৰিয়হ তেল। আৰু যে দেখিছে, এইখিনি হ'ল মাতৃকান্তি বইল কৰিছিলোঁ কৈছিলোঁ যে, এইখিনি মানে মই চেপি দিলোঁ। পানী অলপ জেপেক হৈ আছিলে, সেইকাৰণে চেপি মেলি দিলোঁ। আৰু মাতৃকান্তি খালে বোলে টোপনি ধৰে বোলে, কিন্তু টোপনি ধৰিব খোৱা নাই। কিন্তু মই যে খাই ভাল পাওঁ এনেকুৱা মাতৃকান্তি পিটিকাবোৰ খাই ভাল লাগে। সেইকাৰণে মই পিটিকা বনাই মানে প্ৰায় মানে পিটিকা চিটিকা বনাইহে ভাত খাওঁ। আৰু এয়া আমাৰ ভাত বাঢ়ি মেলি ল'লোঁ, আৰু 3খন কাঁহী দেখিছে, আমাৰ ঘৰৰ মানুহ 3জন যিহেতু 3খন কাঁহী। আৰু ভাত আমি আজি ৰ'দত খামগৈ। এয়া ভাত আনি দিব পালোঁহে, বাপেক আৰু জীয়েকে পূৰা ভাত খাব লাগিলে। ময়ো ভাবিছোঁ ভাতকেইটা খাই লওঁগৈ, আৰু ময়ো ভাত খাবলৈ বহি ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ। বাই বাই। আকৌ আহিম পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ।